এবাৰ গৰজি উঠিল বিতৰ্কিত শিক্ষক তথা জেলত কাৰাবন্দী হৈ থকা ভিক্টৰ দাসৰ ফালৰ পৰা কোৱা হৈছে যে মোৰ সততাক ভয় কৰে চৰকাৰে, মোৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। ডাঙৰ মন্তব্য কৰিছে ভিক্টৰ দাসে। মোক ৰাজবন্দী কৰি ৰাখিছে ৰাজ্য চৰকাৰে, মোৰ সততাক ভয় কৰে চৰকাৰে, মোক বন্দী কৰি ৰাখি জেনজিক ভয় খুৱাব বিচাৰিছে। এয়া মোৰ বিৰুদ্ধে বৃহৎ ষড়যন্ত্ৰ, জেনজিৰ বিৰুদ্ধেও এয়া হৈছে বৃহৎ ষড়যন্ত্ৰ। যুৱ প্ৰজন্মৰ সকলোৱে এই কথা বুজি পাইছে, অনুধাৱন কৰিছে, উপলব্ধি কৰিছে যে কিমান ভয়ংকৰ ষড়যন্ত্ৰ ৰচা হৈছে। যুৱ প্ৰজন্মই জুবিনদাৰ ন্যায়ৰ হকে মাত মাতিব লাগিব। কম মানে কি, অসমৰ ৰাইজে এতিয়া নিৰ্ণয় কৰা সময় যে ভিক্টৰ দাস দেশদ্ৰোহী নে দেশপ্ৰেমী। প্ৰথম কথা এইটো। দ্বিতীয়তে এইটোৱে ক'ম যে ৰাইজৰ হকে কাম কৰি গৈছোঁ, ৰাইজৰ হকে কাম কৰি যাম। এটা ডাঙৰ বৃহৎ ষড়যন্ত্ৰ সকলোৱে বুজি পাব লাগে যে কি ভিক্টৰ দাসক সোমাই বাকী জেনজিক ভয় খুৱাব বিচাৰিছে যে তহঁতে এনেকুৱা কৰিলে ভিক্টৰ দাসৰ দৰে সোমাই থৈ দিম। আৰু মোৰ এটা বিশ্বাস যে যুৱ প্ৰজন্মই এইটো বুজি পায় যে জুবিনদাৰ ন্যায়ৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো একচুৱেলি তল পেলাবৰ কাৰণে মোক সোমাই থৈ দিছে ভিতৰত। আৰু আগন্তুক ইলেকশ্যনো আহি আছে, সেইকাৰণে ভিক্টৰ দাসক সোমাই থৈ দিছে। তো সকলোৱে বুজিয়ে পায় যে কি একচুৱেলি ভিক্টৰ দাসক ভয় কৰে, ভিক্টৰ দাসৰ সততাক ভয় কৰে, আৰু সেইকাৰণে ভিক্টৰ দাসক আবদ্ধ কৰি ৰাজবন্দী কৰি ৰখা হৈছে। আমি দেখিছোঁ তোমাক বন্ধ কৰি ৰখাৰ পিছত যি জুবিনদাৰ ন্যায়ৰ হকে এটা প্ৰতিবাদ আছে, সেই প্ৰতিবাদ কিন্তু স্তব্ধ হোৱা যেন লাগে। সেই প্ৰতিবাদটো স্তব্ধ হোৱা বুলি সকলোৱে দেখিছে, কাৰণ মাত মাতা মানুহ নাই। আৰু মাত মাতা মানুহ যোনে মাত মাতিছে তাকে সোমাই থৈ দিছে, সেইখিনি সকলোৱে দেখা পাইছে। তো এইটোৱে ক'ম যে মই হাৰ মানা নাই। যেতিয়ালৈকে মোক মানসিকভাৱে কষ্ট দিছে, মোক ফিজিকেলি, মেণ্টেলি, ইম'চনেলি, ফিনান্সিয়েলি চাৰিওফালৰ পৰা ভাঙি পেলাব চেষ্টা কৰিছে। মই নিজৰ লগত হাৰ মানা নাই, আৰু মই যেতিয়ালৈকে নিজৰ লগত হাৰ মানা নাই, মই সদায় যিটো কথা কওঁ যে মই ভাগৰা নাই। আৰু ভিক্টৰ দাসে যিটো নিজৰ লক্ষ্য, মই মোৰ লক্ষ্যত উপনীত হ'মেই 100%। মোৰ দেউতাইও ন্যায় পাব লাগিব, জুবিন গাৰ্গেও ন্যায় পাবই লাগিব। তোমাৰ ওপৰত কেইটা গোচৰ আছে? মোৰ ওপৰততো গোটেই মিছা গোচৰ সোপা আছে, প্ৰায় 52টামান মিছা গোচৰ লগাই থৈ দিছে। গোটেইকেইটাতে অলমষ্ট জামিন হৈছে, অকল এটাই বাকী আছে এতিয়া। নহয়, আপোনাৰ NSA কেছটো। হয়, হাজোৰ কেছটোত হাজিৰ হৈছোঁ। আজিতো প্ৰডাকশ্যন আছিলে, প্ৰডাকশ্যনত একো কোৱা নাই বাৰু, নেক্সট এভিডেন্সৰ কাৰণে আছে। নিৰ্বাচনত ৰাইজে কি ক'ম, নিৰ্বাচনৰ বিষয়ে ক'বলগীয়া একো নাই। প্ৰভাৱ পৰিব পাৰে, সস্তীয়া ৰাজনীতি চলি আছে আমাৰ ইয়াতে। ওলাই আহোঁ, চাওঁ কি কৰিব পৰা যায়।